নমস্কাৰ বন্ধুসকল, আগষ্ট মাহ আৰম্ভ হ'বলৈ গৈ আছে। বহুতে জানিব বিচাৰিছে যে আগষ্ট মাহত অসমৰ বতৰ কেনে হ'ব, অধিক বৰষুণ হ'ব নেকি, পুনৰ বানৰ আশংকা আছেনে? আজিৰ ভিডিঅ'ত আমি IMDৰ শেহতীয়া তথ্যৰ আধাৰত এই বিষয়ত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 20.7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 20.7। শেহতীয়া বতৰ পূৰ্বাভাস অনুসৰি অসমত আগন্তুক কেইদিনমান ধৰি ভাৰী বৰষুণৰ সম্ভাৱনা আছে। IMDয়ে অসমৰ বিভিন্ন অঞ্চলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ জুলাইৰ শেষ আৰু আগষ্টৰ আৰম্ভণিতে বহু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ ফলত নিম্নাঞ্চলত পানী জমা হোৱাৰ লগতে নদ-নদীৰ পানী বৃদ্ধি পাব পাৰে। বতৰ বিশেষজ্ঞসকলৰ মতে আগষ্ট মাহটো সাধাৰণতে বৰষুণময় হোৱাৰ সম্ভাৱনা থাকে। অসমত আগষ্ট মাহত তাপমাত্ৰা প্ৰায় 30-32 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে আৰু নিয়মীয়াকৈ বৰষুণ হয়। বন্ধুসকল, অসমত আগষ্ট মাহৰ আৰম্ভণিতে পুনৰ ভাৰী বৰষুণৰ সম্ভাৱনা দেখা গৈছে। অসমৰ বিভিন্ন অঞ্চলত হেভি টু ভেৰি হেভি ৰেইনফলৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ অধিক বৰষুণৰ সম্ভাৱনা থকা অঞ্চলসমূহ অৰ্থাৎ জিলাসমূহ হৈছে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, বিশ্বনাথ আৰু শোণিতপুৰ। আপাৰ আছামৰ জিলাসমূহত নদ-নদীৰ পানী বৃদ্ধি আৰু জলাবদ্ধতাৰ আশংকা অধিক। বৰাক ভেলীতো বৰষুণৰ সম্ভাৱনা। কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ এই অঞ্চলসমূহতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, যিসকল অঞ্চল ইতিমধ্যে বানপীড়িত তেওঁলোকে আগতীয়াকৈ প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিব। চৰকাৰী সতৰ্কবাণী আৰু বতৰ আপডেট নিয়মিতভাৱে অনুসৰণ কৰিব। তো বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'টোত জানিলে যে আগষ্ট মাহত অসমৰ বতৰ কেনেকুৱা হ'ব। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।